নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনুষ্কাৰ। আপোনালোকে চাই আছে মোৰ চেনেল অনু ব্লগিং চেনেল। আজি মই লোকেল মুৰ্গী জালুকীয়া বনাবলৈ লৈছোঁ আৰু এয়া মই জালুকীয়াৰ বাবে যোগাৰ কৰি লৈছোঁ। লোকেল মুৰ্গী তেলখিনি গৰম হ'বলৈ দি ইয়াত পিঁয়াজ দি দিয়া হ'ল। পিঁয়াজ দি দিয়াৰ পিছত আপোনালোকে ইয়াত আদা নহৰু পেষ্টখিনি দি কেঁচা জলকীয়াও ইয়াত মই দুটামান দি দিম। যদি আপোনালোকে বেছি জ্বলা খাব নোৱাৰে তেতিয়া কেঁচা জলকীয়া নিদিব। আৰু আজি মই বহুত দিনৰ মূৰত আপোনালোকলৈ ভিডিঅ'টি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পায় আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি আপোনালোক মোৰ চেনেলটোত প্ৰথম হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বাতিত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ইয়াত ৰেড চিলি দিয়া হ'ল আৰু মই ৰেড চিলিৰ বাহিৰে ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। আদা নহৰু পেষ্ট মাংসখিনি তেলত দি পানী অলপ দেৰি লৰাই থাকিব যেতিয়ালৈকে ভালদৰে ফ্ৰাই নহয়। আৰু ফ্ৰাই হোৱাৰ পিছত ইয়াত আপোনালোকে জালুক দি দিব। জালুক মই 4 চামুচ দিছিলোঁ, আপোনালোকে ইচ্ছা অনুসৰি দিব। আৰু এনেদৰে হোৱাৰ পাছত মই ইয়াত আলু দিম আৰু ইয়াত জালুকখিনি দি দিব। আৰু এয়া মই আলু দিলোঁ। আলু দিয়াৰ পিছত অলপ লৰাই আৰু আলুখিনি মই গ্ৰেভি কৰিম। মোৰ মাংস হৈ গ'ল।